আজি ফাইনালি ক'ত গুজোৱা হ'ল ক'ত কাম কৰা হ'ল সব দেখুৱাম আৰু এভৰিথিং আপোনালোকে চাই থাকিব আৰু ভিডিঅ'টো আজি পুৰা ধামাকা হ'বলৈ আহি আছে আৰু চাওক পুৰা এনলৈকে চাব ভিডিঅ'টো স্কিপ নকৰাকৈ। নমস্কাৰ, আজি চাই আছে পিংকুদা ব্লগ আৰু মই আজি কামলৈ ওলালোঁ আৰু মোৰ লগত যাব আজি পাপু আৰু এতিয়া পাপুদাৰ ঘৰলৈ আহিলোঁ আৰু পাপু এতিয়া মই মাতি লওঁ আৰু এতিয়া মতাৰ পিছত পাপুদা মই একেলগে ওলাই যাম আৰু আপোনালোকে চাই থাকক। দেৰি কৰি আছোঁ, আগত তাত কাম দেৰি হৈ গ'ল দিগদাৰ হ'ব, জলদি আহ। মই প্ৰণৱে গৈ আছোঁ জেগালৈ, ক'ত কাম চলি আছে আপোনালোক দেখুৱাম। তেল ভৰাবলৈ পইচা দিলে বেছি ভালেই পাওঁ মই। সেইপিনেও পইচা দিয়া মানুহ এজন ওলাইছে নিচিনা লাগিছে। যাওঁ জেগালৈ আৰু চাই থাকক আপোনালোকে। এয়াই মালিকৰ ঘৰ, কাম ইয়াতে লগাই আছোঁ। এয়া মালিক যাবলৈ সময় নাই আৰু কাম ষ্টাৰ্ট কৰোঁ মই আৰু পাপু। এয়া বস্তু লৈ ল'লোঁ, হাতীয়াৰ যি দৰকাৰ হৈছে সেইবিলাক লৈ লওক আৰু এতিয়া কামত বাহিৰ হৈ গ'ল। এয়া বস্তু ফেন ল'লে, এয়া চুইচ টুইচ যি দৰকাৰ আৰু এইপিনে আছে কেঁচিবিলাক, চুইচ টুইচবিলাক লোৱা হ'ল আৰু এটা কাম কৰি কমপ্লিট হৈ গ'ল। এয়া লাইট লগালে, এইপিনৰ পৰা আহি আৰু এইপিনে বৰ্ড ফিটিং কৰা হ'ল আৰু এয়া ফেনৰ পিনে গৈ আছে আৰু এইপিনে লাইট ফিটিং কৰা হ'ল। এইটো ৰুম হৈ গ'ল কমপ্লিট, কাৰণ সেইপিনে টাইলছ লগাব। এয়া ৰুম সেইটো কাৰণে কমপ্লিট কৰা হৈছে আৰু বাকী ৰুমবিলাক কমপ্লিট কৰা হৈ যাব, তেতিয়া টাইলছ লগাব পৰা হৈ যাব। এতিয়া বৰ্তমান বৰ্ড চৰ্ড ফিটিং কৰা হৈ গৈছে আৰু এয়া কানেকশ্যন দিয়া হৈছে আৰু বৰ্ড চৰ্ড ফিটিং কৰাৰ পিছত ডাইৰেক্ট কাম ষ্টাৰ্ট কৰা হ'ব। আপোনালোকে চাই থাকিব, মানে কেনেকুৱা ধৰণৰ কৰি যাম আৰু আপোনালোকে বুজাই দিব পৰা নাই মই, কিন্তু আপোনালোকে চাই গ'লে এনেই বুজি পাব আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকক এণ্ডলৈকে। ফাইনেলি এতিয়া বৰ্ডৰ ৱায়াৰিং কৰা হৈ গ'ল আৰু এতিয়া লগোৱা হ'ব আৰু এইপিনে গ্ৰিল মেচিন মৰা হৈছে। আৰু এনেকৈ গাঁত কৰাৰ পিছত আৰু এতিয়া স্ক্ৰু আৰু গুটকা দিম আৰু আপোনালোকে চাই থাকক। গুটকা মৰাৰ পিছত স্ক্ৰু মাৰিব, এনেকুৱাকৈ হয় কামবিলাক। মই আৰু পাপু এনেকৈ মিলি কেচিং ফিটিং কৰি আছোঁ আৰু এতিয়া কেচিং কমপ্লিট হৈ যাব আৰু কেচিং কমপ্লিট হোৱাৰ পিছত আকৌ ৱায়াৰ টনা হ'ব। ৱায়াৰ টনা হ'ব, এতিয়া ৱায়াৰবিলাক উলিয়াই লগা হৈছে, ৰঙা নীলা প্লাছ মাইনাছ চব উলিয়াব লগা হৈছে। তাৰপৰা চব কাম কৰি যাম এইফালৰ পৰা আৰু আমাৰ কাম দেখি এইপিনে তাৰো বহি পিনি লগত চাই থাকে, এনেকৈ ধুনীয়াকৈ বহি মেলি চাই থকা হয়। এনেকৈ আৰু দিনটো এনেকৈ কটোৱা হয় চবেই। এতিয়া কেচিঙৰ ওপৰে চব ৱায়াৰ টনা হৈছে, চব কাম এনেকেই কৰা হয়। এতিয়া বৰ্ডলৈ কানেকশ্যন দিয়া হ'ব, ৱায়াৰলৈ কানেকশ্যন দিয়া হ'ব, চব ভিতৰৰ বাহিৰ চব কানেকশ্যন দিয়া হ'ব আৰু এনেকৈ চাই থাকক আপোনালোকে স্কিপ নকৰাকৈ বুজি পাব। লাইটৰ কাৰণে ইয়াত এনেকুৱাকৈ বৰ্ডবিলাক ফিটিং কৰা হয় আৰু লগতে ময়ো অলপ লাগি দিব লগা হয়। মই কানেকশ্যন কৰি দিছোঁ অলপ পৰাটো আৰু এইপিনে কামবিলাক ইয়াত খতম কৰি পিনি আকৌ ভিতৰ পিনেও যাব লাগে
আৰু ভিতৰতো বৰ্ড চৰ্ড ফিটিং কৰিবলৈ আছে, লাইট ফিটিং কৰিবলৈ আছে, চব ফিটিং কৰিবলৈ আছে। এতিয়া বাহিৰতো চব কাম সোনকালে কৰিলে ভিতৰত কামবিলাক কমপ্লিট হ'ব। আৰু যিমান পাৰে অলপ জল্দি কৰি দিছোঁ। আৰু এইপিনে চাহ দিলে, চাহ অলপ খাই লৈছোঁ জিৰণি টাইম। আগতে চাহ খাই আকৌ লাগি গৈছোঁ দুটাই কামত ষ্টাৰ্ট, ৰখি থকা নাই মানে, আৰু ৰখি থাকিলে আমাৰ কাৰণে দেৰি হ'ব, সেইটো কাৰণে ষ্টাৰ্ট কৰি লৈছোঁ। এয়া কমপ্লিট হৈ গ'ল। এইপিনে লাইট লগোৱা হৈ গ'ল, এয়া বৰ্ড ফিটিং হৈ গ'ল। আৰু এইপিনে এতিয়া ভিতৰ কাম লাগিব। আজি কাম সিমানেই হ'ল আৰু আজিৰ ভিডিঅ'টো ইমানেই হ'ব। আৰু নেক্সট মই গোটেই কমপ্লিট ভিডিঅ' দেখুৱামগৈ আপোনালোকক, গোটেই কেচিং চেচিং মৰা, গোটেই চুইচ টুইচ মৰা কমপ্লিট ভিডিঅ' দেখুৱাম। আজি আৰু ইয়াৰ পৰা যাবগৈ লাগিব। আৰু এইপিনে মই দোকানত আহিলোঁ আৰু মই বল্টো চল্টো ল'ব লগা হৈছে, নাঙলৰ বস্তু। আৰু মই আৰু তাহৈ যাম ইয়াৰ পৰা, ইমাৰ্জেঞ্চি আকৌ ডিমৌ আহিব লগা হ'ল। আৰু এতিয়া গৈ আছোঁ ডিমৌলৈ। আৰু তেল চেল ভৰাই তাহৈ মই ৰানিং ষ্টাৰ্ট কৰিলোঁ। আৰু আপোনালোকে চাই থাকক স্ক্ৰীন নকৰাকৈ ভিডিঅ'টো, আৰু যাতে তাতো গৈ কি কৰিমগৈ মই আপোনালোকক চব ভিডিঅ' দেখুৱাম। আৰু আপোনালোকে চাই থাকক এণ্ডটোলৈকে, আৰু চাই নিশ্চয় ভাল পাব। বৰ্তমান আহি পাই গ'লোঁ দাদাৰ ওচৰলৈ, আৰু বস্তু চস্তুবিলাক অনা হৈ গৈছে। আৰু ইয়াৰ পৰা বস্তু চস্তু দি মেলি খোৱা বোৱা কৰি মেলি ইয়াৰ পৰা ওলামগৈ। এয়া আমাৰ ফেমিলি, আমাৰ দাদা দেখিছেনে, আমাৰ মাইনা কুকমেন, ইয়াৰ লগতে আৰু এই মামা চামা চবেই বহি আছে ওচৰতে। আৰু লগালগ বস্তু আনি পাই গ'লোঁ। আৰু লগালগ সিহঁতি কাম লগালগ দাদাই মাইনাই সিহঁতি লাগি আছে কাম দবাটোম নাঙল বনাবৰ কাৰণে। আকৌ ইমাৰ্জেঞ্চি টাঙাতৰ আজি ৰাতি কাম ফিনিছ কৰি আকৌ সিহঁতি কাইলৈ ৰাতিপুৱাৰ পৰা হাল বাব মানে, আজি নাঙল ফিটিং কৰি। আৰু এইপিনে আমাৰ ভাগিন এজন আছে, ভতিজা এজন, ভতিজা আৰু আমাৰ দাদা একেলগে কথা পাতি আছে। আৰু এয়া আমি ইয়াৰ পৰা যাব ধৰিবগৈ লাগিব, কাৰণ আমি ইমাৰ্জেঞ্চি ঘৰ যাবগৈ লাগিব ৰাতি। এতিয়া আমি দুটা আহি আছোঁ, তাহৈ মই ৰাতি। আৰু এনেকৈয়ে চাই থাকক আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো। আৰু এতিয়া আমি জাজি পাই গ'লোঁ, জাজি পোৱাৰ পৰা আকৌ টিয়ক চিয়ক পামগৈ, টিয়ক পোৱাৰ পৰা আমি ঘৰ পামগৈ। আপোনালোকে চাই থাকক এণ্ডটো। এয়াই হ'ল আমাৰ টিয়ক তিনিআলি, পাই গ'লোগৈ আমি। ইয়াৰ পৰা ঘৰ পাই ল'ম। ফাইনেলি ঘৰ পাই গ'লোগৈ এতিয়া। ঘৰত চবেই শুই আছে বৰ্তমান, গেট চেট বন্ধ কৰি থৈ দিছে। আৰু এতিয়া ঘৰ সোমাই লওঁগৈ। বহুত টাইম বাজি গ'লগৈ তাৰপৰা আহি থাকোঁতে। আৰু এতিয়া টাইম কিমান হ'ল, কিমান বাজিলে চব 12:18 বাজি, 9টা বজাত ওলাই আহিছিলোঁগৈ। এতিয়া ইয়াত 12:18 বাজি গ'লগৈ। এতিয়া আমি টোপনি মাৰি ল'ব লাগিব। আৰু আজিৰ ভিডিঅ'টো ভাল পাইছিলে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাব। আৰু আগলৈকে ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম, আৰু এনেকৈ আপোনালোকে মৰম চেনেহ কৰি যাব। আৰু আজিৰ ভিডিঅ'টো ইমানে। গুড নাইট, বাই বাই।